আমি এতিয়াতো 2টা বাজিছে 4টা বজাত গৈ শিলচৰ উপস্থিত হ'ব লাগিব 4:30 5টা বজাৰ পৰা গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ শিলচৰত ৰোড শ্ব' আছে আৰু ৰোড শ্ব'ত মই ভাগ ল'ম মাইকটো বন্ধ মাইকটো আৰু আজি আমাৰ 3খন মিটিং হ'ল বোকাজানত এখন মিটিং হ'ল এখন মিটিং হাওৰা ঘাটত হ'ল এখন বৈঠালাংছুত হ'ল আৰু 3খন মিটিঙৰ পৰা মই এটা কথা বুজি পাওঁ যে আমি 3 লাখ ভোটতো জিকিমেই 4 লাখ ভোটৰ কাৰণে আমাৰ ইয়াত সবে চেষ্টা কৰি আছে আৰু দেখা পাইছে যে আপুনি মিটিং হঠাৎ আহিলে দোকানী লগাই সকলে একেলগে নাছে তাক লৈ আজি ভোটৰ পৰা কৈছে যে তেওঁ সিনেমালৈ যাওক নহলে তেওঁ সব মানুহৰ কথা বেয়াকৈ ক'ব নালাগে মানুহে নাছে এটা মানুহক সব মানুহক কেনেকৈ সিনেমাত যাব পাৰিব মই বাৰু সিনেমাত গ'লোৱে বাকি মানুহবোৰ কেনেকৈ সিনেমাত যাব সেইকাৰণে কংগ্ৰেছৰ মানুহবিলাকে মানুহৰ আবেগ মানুহৰ অনুভূতি মানুহৰ ভাল পোৱা মানুহৰ ফুৰ্তি মানুহৰ বেদনা এইবিলাক বুজি নাপায় মই নিজে নাচাটো মই নাচিব পাৰোঁ পাব্লিকে কিয় নাচে মানে আমাক ভাল পায় মোদীজীক ভাল পায় এই কথাটো কংগ্ৰেছে বুজি নাপায় কাৰণে আজি কংগ্ৰেছৰ অসমত এইটো অৱস্থা হৈছে ইলেকশ্যন গোটেই অসমতে হৈছে এটা সমষ্টিৰ লগত অসমে গোটেই অসমখন জড়িত নহয় কিন্তু এটা কথা যিসকলে এনেই এইবিলাক আলোচনা কৰি আছে তেওঁলোকক মই সিম্পলি কৈছোঁ যে আমি 2 লাখৰ এটা তলত ভোটতো যোৰহাটত নিজিকো 2 লাখৰ ওপৰত আমি জিকি আছোঁ যোনে ইলেকশ্যন বুজি নাপায় অদৰকাৰী কথা কৈ থাকে তেওঁলোকৰ কাৰণে যি আছে ঠিক আছে কিন্তু যোৰহাটত মানুহ ইমান ৰিড কৰাত ভুল নহয় 2 লাখ ভোটত বিজেপি জিকি আছে ভূপেন বৰাটো নিজেই বিজেপি থাকিব দুদিন পিছত তেওঁ এপ্লিকেশ্যন কৰি থাকিব আহিব লাগে তেওঁৰ কথা আপোনালোকে গুৰুত্ব দি আছে বাকীটো কোনেও গুৰুত্ব নিদিয়ে গোটেই ইলেকশ্যনৰ গোটেই জাগাত তেওঁ কোনোবা এখন তেওঁৰ কথা শুনিব মানুহ আহিলে নেকি ইভেন মাইনৰিটি এৰিয়াটো অহা নাই গতিকে মানুহে জানেই যে এওঁ বিজেপিত গৈ আছে বুলি একো নাই 1% কংগ্ৰেছৰ মানুহ আহিলে আমি কি কৰিম কওক আমাৰ খিনিটো আহি গ'ল আমিতো 100% ভোট নাপাওঁ আমি 50% পাওঁ আমাৰ মানুহখিনিটো আহিলে কংগ্ৰেছৰ মানুহখিনি যদি বুথত আনিব পৰা তাৰ দুখটো মই ল'ম নেকি এতিয়া তাৰমানে কংগ্ৰেছৰ মানুহখিনিকো পুলিং বুথত মই আনিব যদি কংগ্ৰেছৰ পুলিং এজেণ্ট নাথাকে কংগ্ৰেছৰ টেবুল নাথাকে তেতিয়া মানুহ ক'ৰ পৰা হ'ব 5টাতে ক্লিন চুইপ ইলেকশ্যনে নাই অসমত 11 সিটত কোনো ইলেকশ্যন নাই বাকি 2টা সিটতো মোটামুটি আমাৰ কণ্ট্ৰলত আহি গৈছে নগাঁওতো বহুত ভাল হৈ আছে মোৰ 23 তাৰিখে কেম্পেইন আছে ৰূপহী সামগুৰি তাৰ পিছত মই এটা ক্লিয়াৰ পিকচাৰ ক'ব পাৰিম কিন্তু এতিয়া আমাৰ পজিশ্যন বহুত ভাল কংগ্ৰেছটো নাইয়ে কণ্টেষ্টটো আমাৰ হৈ আছে ইউডিএফৰ লগত নগাঁৱত আমাৰ কণ্টেষ্ট ইউডিএফৰ লগত হৈ আছে কৰিমগঞ্জৰ কণ্টেষ্ট আমাৰ ইউডিএফৰ লগত হৈ আছে কংগ্ৰেছটো পিকচাৰতে নাই ধুবুৰীটোৰ ক্ষেত্ৰত এতিয়ালৈকে ধুবুৰীত যোৱা নাই 3rd ফেজত আছে 25 তাৰিখৰ পিছত ধুবুৰী কথা প্ৰথম পৰ্যায়তে বিনাকান্দি সমষ্টিত এইবাৰ আমি প্ৰায় 1 লাখ ভোট পাইছোঁ 80-90 হাজাৰ সংখ্যালঘুৱে ভোট নিদিলেতো তাত 80-90 হাজাৰ ভোট আমি পাব নোৱাৰোঁ আপোনালোকেও খবৰ কৰক কাৰণ সংখ্যালঘু সংখ্যাগুৰু এই ভাগটোৰ কথা নাই সকলো মানুহে মোদীজীৰ পৰা উপকৃত হৈছে সবকা সাথ সবকা বিশ্বাস গতিকে মোদীজীক সকলোৱে ভোট দিয়ে আমাক পিছত ভোট দিব নিদিব বেলেগ কথা কিন্তু মোদীজীক সকলোৱে ভাল পায় এখন দি বাকি সকলোতে বিজেপি আগবাঢ়ি আছে কিন্তু নগাঁও আৰু কৰিমগঞ্জত ইউডিএফৰ লগত আমাৰ কণ্টেষ্ট আছে ইলেকশ্যনৰ পিছত মই আপোনালোকক ক'ব পাৰিম কি হৈ গ'ল কিন্তু আমি ডেইলি আমি আগবাঢ়ি গৈ আছোঁ ভূপেন বৰা কথাটো ভূপেন বৰা চেপ্টাৰটো এইটো বাদ দিয়ক আৰু এইটো সুধি থাকি লাভ নাই আৰ্টিকল 244A হৰেণ সিং অলৰেডি পাৰ্লিমেণ্টত বিল ছাবমিট কৰিছে অমৰ সিং টিছুৱেও ছাপোৰ্ট কৰিব হ'ব